হবা আলু এটা ভাত জোখা দিছি দেই নাখাও যদি কি হা মন বেয়া নেকি আজি দেউতাৰ লগত কাজিয়া কৰি আহিছা না তোমাক কৈছিলো না মই দেউতাৰ লগত কাজিয়া নালাগিবা বুলি দেউতা হেনো তোমাৰ বাহিৰে কোনি আছে কচোন মোক কি হল মনে মনে কি আছ মোক কও কি কবি কমে তো ভাল মানুহৰ ভাত ধৰাই না চোৰৰ বাচ্চা তোৰ কলিজা বিৰাট ডাঙৰ হৈ গৈছে শুন গালি চালি নাপাৰবি যি ক'ব লগা আছে কো গালি নাপিম তো তোৰ ভণ্টিৰ লগত কি সম্পৰ্ক চোৰৰ বাচ্চা পুতি পেলাম বুলি কৈছো চিনি বনাইতো তই মানুহ চালা ভিক্ষাৰী যা বাপে কামলা কৰি খাই দেখছা না দেখা নাই মোক যি কৈ আছা কো দেউতাক একো নকবি কি কৰবি হা বাপে কলি কি কৰবি মাথা এটা গৰম হৈছে জানা ইয়াক একদিন বয়াকে মাৰবা লাগব ইয়াক মাৰলি নহ'ব ইয়াক টোপ দিবা লাগিব মাছক জিংকে টোপ দি ইয়াক কম বোলো মই বিদেশত মানুহ কথা এটা মোৰ চিনাকি আছে মানুহ এটা বুজছা না তাৰ ঘৰ মাটি চব উঠাই নিবা লাগিব তুমি কিয় ক'ব পাৰিছা মই ভাল পাওঁ বুলি তুমি মোক লগ কৰিব নাহিবা এতে আৰু পাৰিলে মোক পাৰি যাওক তোমাৰ ঘৰৰ মানুহে আমাক কেতিয়াও মানে নলয় এতিয়া তোমাৰ এগলাখান মনত পৰছি প্ৰেম কৰাৰ আগতে এগলাখান মনত পৰা নাছিল কাই মানি নলৈ নাই আমি পলে যাম কোনোবা আহিছে মই যাওঁ আচলতে মই সিদিনা তলত সেনা এটা নাগিছিল মাথাটো একদম গৰম হৈছিল নহ'ব ন কিয় কচোন তোৰ ভণ্টি হ'লি তই সেনা নকৰলি হয় নেকি মোক ক্ষমা কৰি দি দে যা ক্ষমা কৰি দিছোঁ তোৰ মুখ চাই কিন্তু ক্ষমা কৰা আন নাপয় আৰে বন্ধু তই বুজি কিয় নাপ বুজি পাইছোঁ যা ক্ষমা কৰি দিছোঁ ৰচোন ৰচোন তোক এটা কথা ক'ব আহিছিলোঁ মই একজন মানুহক চিনি পাওঁ সি কম পইচাতে মানুহ বিদেশত পঠায় তোৰো কথা পাতিছোঁ মই ইয়াৰ লগত সিহঁত তোকো পঠাই দিব পাৰিব 4 দিনৰ ভিতৰত কিন্তু 3 লাখ মান টকা জমা কৰিব লাগিব তাৰপিছত তোৰ ভণ্টিৰ কথা মই ঘৰত কৈ যাব পাৰিম ইমান কম সময়ত ইমান পইচা আৰু মোৰ যি দেউতা খুজিলেও দেখোন জগাৰ কৰি দিব পাৰিবা নেকি এনে এটা ঘৰত জন্ম নিছোঁ মানে জীৱনটোৱে বৃথা মোৰ এতিয়া যি কৰা কৰবি সময় কিন্তু 4 দিন মাত্ৰ দেউতা মোক 3 লাখ টাকা লাগব বিদেশ যাম ইনকে জীৱন নচলে আৰু তইতো জানাই আমাৰ ঘৰৰ অৱস্থা 3 লাখ টাকা দিবা পাৰা ক্ষমতা মোৰ আছে না তই সেইটো নিজে নাভাবিব তুমি কি বিচাৰিছ কচোন
মই ভিক্ষাৰ নিচিনা জীৱন কাটাব লাগে নেকি যেনেকে তুমি কাটে আছ? আজি তই মোক ভিক্ষাৰী বুলি ক'বা আৰু আলি মই ইমানখিনি নাছিলো, মোক 4 দিনৰ ভিতৰত 3 লাখ টকা লাগব, মই বিদেশ যাম। এলাখান কথা বাদ দিয়ে কিবা কামৰ কথা আছে দিও কৈ ৰ'বা। তুমি কি বুলি ভাবিছ মই ফাল্টু কথা কৈছো নেকি? এটা মাত্ৰ ছোৱালী যদি চখ পূৰণ কৰিব নোৱাৰো কি বাপে ক'লা তুমি? জন্ম দিয়াৰ আগত একলাখন মন নাছিল নেকি? একলাই জন্ম দিলে দেউতা হ'ব নোৱাৰি। দেউতা হ'ব লাগিলে কিছুমান যোগ্যতা থাকিব লাগে, আৰু সেই যোগ্যতা তোমাৰ নাই। আৰু তোমাকতো একলাখন কৈ লাভ নাই, তুমিতো এটা ভিক্ষাৰী, তোমাক ক'লে কি হ'ব? হয় খুজিলেও দেখোন জগাৰ কৰি দিব পাৰিবা নে? এনে এটা ঘৰত জন্ম নিছো মানে জীৱনটোৱে বৃথা মোৰ। তুমিতো এটা ভিক্ষাৰী, তোমাক ক'লে কি হ'ব? দেউতা, মই বহুত ডাঙৰ ভুল কৰি পেলাইছোঁ দেউতা। মই বিদেশত নাযাওঁ, আৰু মোৰ তোমাক হ'লেও হ'ব একলাই, বেলেগ কাকো নালাগে মোক তুমি ক্ষমা কৰি দিয়া দেউতা। দেউতা, দেউতা তুমি কথা কিয় কোনে? দেউতা, দেউতা তুমি মোৰ ওপৰত খং কৰিছা নেকি? দেউতা তুমি মোক দুটা চৰ মাৰা। দেউতা মই এই দোকানতে তোমাক মাৰি আনো। দেউতা, দেউতা